নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো হৈছে যোৱাকালি ৰিলিজ হোৱা বলিউড মুভি বিক্ৰম মেধা সেই বিষয়ৰ ওপৰত মই আলোচনা কৰিম আপোনালোকৰ মাজত ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বিক্ৰম বেদা মুভিখন হৈছে 2017 চনত ৰিলিজ পোৱা সাউথ মুভি হয় এখন 2017 চনত ৰিলিজ পাইছিল মুভিখন আৰু ইয়াত অভিনয় কৰিছিল যিখন মুভি 2017 চনত সাউথত ৰিলিজ পাইছিল এইখন মুভি হৈছে আৰমাদন আৰু বিজয় সেতুপতি আৰমাদন হৈছে বিক্ৰম হয় আৰু বেধা হৈছে বিজয় সেতুপতি এখন মুভি 2017 চনত ৰিলিজ পাইছিল ফিল্মখন নামো আছিল বিক্ৰম বেদাই আৰু যিখন যোৱাকালি মুভি ৰিলিজ পাইছে সেইখন হৈছে বিক্ৰম বেদাই আৰু এইখনত অভিনয় কৰিছে সৈফ আলী খান আৰু ঋতিক ৰোশন সৈফ আলী খান হৈছে বিক্ৰম আৰু বেদা হৈছে ঋতিক ৰোশন আৰু ইয়াৰ অভিনেত্ৰী হৈছে ৰাধিকা আপ্তে ফিল্মখনৰ টাইমিং হৈছে ডিউৰেশ্যন যিটো 2 ঘণ্টা 40 মিনিট ফিল্মখন খুবেই ভাল হৈছে আপোনালোকে চাবলৈ যাব নিজৰ এলেকাৰ চিনেমা গৃহত চাবলৈ যাব আৰু খুবেই ভাল হৈছে যিটো ঋতিক ৰোশনৰ একশ্যন আৰু যিটো ঋতিক ৰোশনৰ একশ্যন আৰু যিটো বিজয় সেতুপতি যিখন 2017 চনত ৰিলিজ পাইছিল সেইটো এক্টিং পুৰা মেটচ হৈছে আৰু পুৰা একেই হৈছে এক্টিংটো মিলিছে তেওঁৰ লগত আৰু খুবেই ভাল এক্টিং কৰিছে ঋতিক ৰোশন আপোনালোকে যেতিয়া চাব ফিল্মখন নিজৰ ওচৰৰ চিনেমা গৃহত তেতিয়াই গম পাব ফিল্মখন কেনে হৈছে ঋতিক ৰোশনৰ যিটো একশ্যন হৈছে আৰু যিটো পুৰা মিলিছে একদম মুভিখন 2017 চনত যিটো বিক্ৰম বেদা ৰিলিজ হৈছিল সাউথৰ মুভি আৰু বলিউডৰ মুভি যোৱাকালি ৰিলিজ হৈছিল আপোনালোকে গম পাব পুৰা মেটচ হৈছে এটা ঋতিক ৰোশনৰ যিটো লুক খুবেই ভাল আছে আপোনালোকে চাব ফিল্মখন চাই কিনে মোক জনাব কমেণ্টত কেনে পাইছে ফিল্মখন কেনে হৈছে মোৰ মতে এখন ফিল্ম খুবেই ভাল হৈছে আপোনালোকে যেতিয়া চাব ফিল্মখন আৰু চিনেমা গৃহত তেতিয়া গম পাব আপোনাৰ মুভিত কেনেকৈ আছে যিটো সৈফ আলী খানৰ এক্টিঙে হওক আৰু ঋতিক ৰোশনৰ এক্টিঙে হওক আৰু ৰাধিকা আপ্তে যিটো এক্টিং বিশেষকৈ যিসকল ঋতিক ৰোশনৰ ফ্ৰেণ্ড হয় সেইসকলে ভাল পাব ফিল্মখন চাই ঋতিক ৰোশনে যিটো এক্টিং কৰিছে আপোনালোকে চালে গম পাব ফিল্মখন আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈকে এনেকুৱা নতুন বলিউডৰ খবৰ পাই থাকিবলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম কৰিব আশীৰ্বাদ কৰিব যাতে মোৰ আৰু ভিডিঅ' এনেকুৱা নতুন ভিডিঅ' দিব পাৰোঁ আপোনালোকৰ মাজত আৰু ভালকৈ ক'ব পাৰোঁ ডিটেইলছ দিব পাৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব এনেকুৱা ভিডিঅ' যাতে আৰু দিব পাৰোঁ মই ইউটিউবত আপোনালোক জনাব পাৰোঁ ভালকৈ আশীৰ্বাদ কৰিব মৰম কৰিব আৰু আজিলৈকে ইমানেই ধন্যবাদ